এই পুতুলাইছে কোন আছে দিতা এইটো কোন আইছিবা নতুন কৰি মাৰ্কেটত কতনি কি খেলা তো কোন ফুট চোন ফুট পছন্দ আছে না তো খাইলো মো দি Arjun dile ও কি হল তুমি নতুন কা আইছ নাকি আমগো তোমাক কিয় লাগে মই নতুন কা আহিছ না হলাই এ ভাই এর ওখানে বহুত টাকা ভাই ও বে পিছে তুমি ক'ত আইছা তোমাক কিয় লাগে মই যতে না যত তোমাক কিয় লাগে মই যা মোৰ দেৰি আছে চাই দিয়া কেলা শিখতে হয়ে গেল বে আমাৰ গাঁও তাই আমাকে লেভেল দেখি থৈ গেল কেলা ও বে কেলা কি সোয়ালি বে কথা তো নকলাক দি নকলাক এ বাদি যা পুলিশ বহ জো 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 হিবালে দে মই আকৌ তো আমাৰ ঘৰটো চিন নাপাই বুলি অলপ আগুৱাই আহিলো মই নাহিলেও হ'ল হয় মই তো হয় নেকি বল বল এ বাবা মাথাটো মালিশ করছে লাহে লাহে এ ভাই ঘৰত যাও বল খাও ঘৰত কি করবি না তিনটে চারটে চলি রবে তো এ ভাই ভোক লাগছে নয় ভাই বহুত দেৰি হ'ল খানা যাইতে এ বাজি বতর তো বড় রোমান্টিক হয় ভাইজি বতৰটো বহুত ৰোমান্টিক হয় নেকি বল তই মানে চহৰৰ পৰা আমাৰ গাঁওখনে চাব আহিছ মই তাক ফোন কৰি মাতি দেও ৰ ফোন কৰি মাতিবি গম পাবি ৰ তই বল আমি ৰাস্তা গেলি যাওঁ তাৰপিছত ফোন কৰিম বল মই এটা ফোন কৰি দেচোন কৰ কোনে ফোন মারে কি হল গো ক'ত আছ তই কি কৰি আছ নো হয় নে আছো চোন আমাৰ গাঁৱত গেলি হ'ব দে যা আছো দে সি আহি আছে এ ঘৰত যাওঁতে মোক কাটি মাতছে মই যাও 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 এ তো মোৰ লগত যাবান তো ঘৰত যা কোনেৰে ফোন কৰালৈ যাবা খুজিলি এ তো থাকা দি থাক মই যাওঁ মই যাও আমাৰ গাঁওখন ইমান ধুনীয়া কি হল মাতছিলি ইমান দেৰি এইটোৰে লগৰ বান্ধি ৰাস্তাতে লগ পাইছিলে সেইটো তুমি আছিলা নেকি সেইটো ময়ে আছিলো কি কৈ আছ তই মানে মই আজি আহি থাকোতে ই মোক জোকাইছিল জোকোৱা নাই তোমাক জোকা নাই যদি তাই এনে আমি তাইক সুধিছো যে আমাৰ ঘৰত নতুনকে আহিছে নেকি কিয় সুধিব লাগে তুমি বেয়া নাপাবা কথাখিনি কোৱাৰ কাৰণে চৰি হা বেয়া নাপাবা চৰি ক'ব আহিছা তোক দি আছো তোক আজি ৰ কাণত ধৰিলেও কাণত ধৰ হ'ব দে ই চৰি কৈছে নহয় চৰি ক'লে নহ'ব ই কাণত ধৰিবই লাগিব এনেকুৱা নকৰিবি মানুহ দেখিলে মোক খাইব তই কৈছ নাই দিব লাগিব আৰু এতিয়া উঠ ব আজিৰ পৰা মোত পাই কোনো ছোৱালী নোজোকা বুলি কওঁ আজিৰ পৰা মোৰ বাহিৰে চৰি আজিৰ পৰা তোৰ বাহিৰে কোনো ছোৱালীক মই নকওঁ হ'ব বল আজি তোক আমাৰ গাঁওখন ভালকৈ দেখুৱাই নহ'ল হ'ব দে কালি ওলাম কালি তই ইয়াৰ লগতে ওলাবি নাই নোৱাৰো দে আজিকালি মোক দি অৱস্থা কৰিছা মই নিব দিছো তই এক লৈ যাবি নাই মই নোৱাৰো দে মই নিব দিছো হ'ব দে যাম আজি আমি ঘৰত যাওঁ বল তই কালি ইয়াৰ লগত ওলাবি হ'ব দে কবিতা
তোমাৰ নামটো কি? মোৰ নাম প্ৰিয়াংশী। তোমাৰ ঘৰ ক'ত আছে? এনে মোৰ যোৰহাটত ঘৰ, মই গুৱাহাটীত থাকো। হয় নেকি? পিছে তুমি ৰিমঝিমৰ ভাল বান্ধৱী নেকি? তাই মোৰ বহুত ভাল বান্ধৱী। কেনেকে কওঁ ইয়াক মই ভাল পাওঁ বুলি? ইফালে ৰিমঝিম মোৰ ভাল বান্ধৱী, কি কওঁ? কি ভাবিছা তুমি? নাই আকৌ হ'ব নাই। নহয় মানে কি কথা কোৱা? মই তোমাক ভাল পাওঁ। তুমি কি কথা কৈছা এইবিলাক? ক'ত বা আছে ইহঁতে? ইহঁতে দেখোন ইয়াতে বহি আছে। তোমাক ৰাস্তাত কথা এনে কোৱাৰ কাৰণে মোক কাণত ধৰি ধৰিছে আৰু তোমাক ভাল পোৱা গ'লে মোক কলিজা ওলাই দিব। মই তোমাক বহুত ভাল পাওঁ। তুমি যি ক'লা এইবোৰ আৰু মোৰ আগত মিলাব দেই। কি কৈ আছে তহঁতে? নাই এনে কথা পাতি আছো। তই নুমিয়া ইয়াত। কি হ'ল ক? তই এনেকুৱা বুলি মই কেতিয়াও ভবা নাছিলো। তই জানাই মই তাক ভাল পাওঁ। আৰু তই ভাল পাওঁ বুলি তাক কেনেকে ক'ব পাৰা? মোৰ ভুল হৈ গ'ল, তই মোক বেয়া নাপাবি। আৰু তই মোক ক্ষমা কৰি দিবি, বেয়া নাপাবি। আজিকালি তোৰ আৰু মোৰ মাজত থকা সম্পৰ্কটো শেষ। এনেকুৱা নকৰিবি প্লিজ, তই মোৰ একমাত্ৰ ভাল বান্ধৱী আছিল। তোৰ আৰু মোৰ লগত একো সম্পৰ্ক নাই। তই যাব পাৰা ইয়াৰ পৰা। হ'ব দে আৰু কিমান কওঁ? তই কাক ভাল পাওঁ? সঁচা কথা কৈছো। মইতো টকা পাওঁ। তই ইয়াৰ পৰা যাব পাৰা। ঠিক আছে দে, তহঁতে ভালকে থাকিবি, মই যাওঁ। তই এনেকুৱা কৰিবি বুলি মই ভবাই নাছিলো। কি কৰিলো মই? তই ক। তই ইয়াতে মোক আৰু কেতিয়াও নামাতিবি। ৰহ না, এনেকুৱা নকৰিবিচোন। ৰহ না।